মৰমৰ বন্ধু-বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোত আন কেইটামান জেনেৰেল নলেজৰ কুৱেশ্যন আমি আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই থাকিবা। যদিহে এতিয়ালৈকে আমাৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু কাষৰ থকা ঘণ্টা বুটামটো টিপি অল কৰি ল'বা। তেতিয়া মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যন তোমালোকে পোনপ্ৰথমে পাবা। 1 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় ডাক দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব 10 অক্টোবৰ তাৰিখে ৰাষ্ট্ৰীয় ডাক দিৱস পালন কৰা হয়। 2 নম্বৰ প্ৰশ্ন, বছৰৰ আটাইতকৈ দীঘল দিন কোনটো? উত্তৰটো হ'ব 21 জুন তাৰিখটো বছৰৰ আটাইতকৈ দীঘল দিন। 3 নম্বৰ প্ৰশ্ন, তিৱাসকলৰ আন এটা নাম কি? উত্তৰটো হ'ব তিৱাসকলৰ আন এটা নাম হৈছে লালুং। 4 নম্বৰ, আইন সেৱা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব আইন সেৱা দিৱস 9 নৱেম্বৰ তাৰিখে পালন কৰা হয়। 5 নম্বৰ প্ৰশ্ন, কেন্দ্ৰীয় সূচীত কিমানটা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে? উত্তৰটো হ'ব কেন্দ্ৰীয় সূচীত 99টা বিষয় অন্তৰ্ভুক্ত কৰা হৈছে। 6 নম্বৰ, কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা কোন? উত্তৰটো হ'ব কাৰ্বিসকলৰ পৰম আৰাধ্য দেৱতা হৈছে আৰনাম কাথে। 7 নম্বৰ, পাকিস্তানৰ স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব পাকিস্তানৰ স্বাধীনতা দিৱস 14 আগষ্ট তাৰিখে পালন কৰা হয়। 8 নম্বৰ, অসমৰ আটাইতকৈ বিখ্যাত ক্ৰিকেটাৰ কোন? উত্তৰটো হ'ব অসমৰ আটাইতকৈ বিখ্যাত ক্ৰিকেটাৰজনৰ নাম হৈছে কৃষ্ণ কলিতা। 9 নম্বৰ, বিশ্ব ৰক্তদান দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব বিশ্ব ৰক্তদান দিৱস 14 জুন তাৰিখে পালন কৰা হয়। 10 নম্বৰ, আলিপুৰ বোমা ঘটনাত কোন জড়িত আছিল? উত্তৰটো হ'ব আলিপুৰ বোমা ঘটনাত অৰবিন্দ ঘোষ জড়িত আছিল। 11 নম্বৰ, পৃথিৱীৰ বৃহৎ উপদ্বীপ ক'ত আছে? উত্তৰটো হ'ব পৃথিৱীৰ বৃহৎ উপদ্বীপ আৰৱত আছে। 12 নম্বৰ, সীমান্ত গান্ধী কাক কোৱা হয় বা সীমান্ত গান্ধী বুলি কাক জনা যায়? উত্তৰটো হ'ব সীমান্ত গান্ধী বুলি খান আব্দুল গফুৰ খানক জনা যায়। 13 নম্বৰ, কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে কাৰ ওচৰত দায়বদ্ধ? উত্তৰটো হ'ব কেবিনেট মন্ত্ৰী পৰিষদ সামগ্ৰিকভাৱে সংসদৰ ওচৰত দায়বদ্ধ। নেক্সট 14 নম্বৰ প্ৰশ্ন, ভাৰতত কোনে মোগল শাসনৰ প্ৰতিষ্ঠাত নেতৃত্ব দিছিল? উত্তৰটো হ'ব ভাৰতত বাবৰে মোগল শাসনৰ প্ৰতিষ্ঠাত নেতৃত্ব দিছিল। 15 নম্বৰ, চাহাৰা মৰুভূমি কোনখন মহাদেশত অৱস্থিত? উত্তৰটো হ'ব চাহাৰা মৰুভূমি আফ্ৰিকা মহাদেশখনত অৱস্থিত। নেক্সট 16 নম্বৰ প্ৰশ্ন, কোনে স্বদেশী আন্দোলনৰ নেতৃত্ব দিছিল? স্বদেশী আন্দোলনৰ নেতৃত্ব কোনে দিছিলে? উত্তৰটো হ'ব স্বদেশী আন্দোলনৰ নেতৃত্ব দিছিলে বিপিন চন্দ্ৰ পালে। 17 নম্বৰ, শৰাইঘাটৰ যুদ্ধ কেতিয়া হৈছিল বা কিমান চনত হৈছিল? উত্তৰটো হ'ব শৰাইঘাটৰ যুদ্ধ হৈছিলে 1671 চনত। 18 নম্বৰ প্ৰশ্ন, ভাৰতৰ মহাকাশ গৱেষণা সংস্থাটোৰ নাম কি? উত্তৰটো হ'ব ভাৰতৰ মহাকাশ গৱেষণা সংস্থাটোৰ নাম হৈছে ISRO, ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন। 19 নম্বৰ, কোনখন ক্ষুদ্ৰ হিমালয়ীয় ৰাষ্ট্ৰক ভাৰতৰ আশ্ৰিত ৰাষ্ট্ৰ বুলি জনা যায়? উত্তৰটো হ'ব নেপালক ভাৰতৰ আশ্ৰিত ৰাষ্ট্ৰ বুলি জনা যায়। 20 নম্বৰ, IPLৰ আটাইতকৈ সফল কেপ্টেইন কোন? উত্তৰটো হ'ব IPLৰ আটাইতকৈ সফল কেপ্টেইন হৈছে MS ধোনী। 21 নম্বৰ, লোকসভাৰ শূন্যকালৰ সৰ্বোচ্চ সময়সীমা কিমান হ'ব পাৰে? উত্তৰটো হ'ব লোকসভাৰ শূন্যকালৰ সৰ্বোচ্চ সময়সীমা অনিৰ্দিষ্ট হ'ব পাৰে। 22 নম্বৰ, হোৱাংহো নদীখন কোন দেশৰ? উত্তৰটো হ'ব হোৱাংহো নদীখন চীন দেশৰ। 23 নম্বৰ, 2020 চনৰ মতে অসমত মুঠ মহকুমা কিমানটা আছে? উত্তৰটো হ'ব 2020 চনৰ মতে অসমত মুঠ মহকুমা আছে 80টা। 24 নম্বৰ, হজৰত নিজামুদ্দিন আলিয়াৰ সমাধি কোন বংশই বনাইছিল? উত্তৰটো হ'ব হজৰত নিজামুদ্দিন আলিয়াৰ সমাধি খিলজী বংশই বনাইছিলে। 25 নম্বৰ প্ৰশ্ন, আন্তৰ্জাতিক যোগ দিৱস কোন তাৰিখে পালন কৰা হয়?
উত্তৰটো হ'ব আন্তৰ্জাতিক যোগ দিৱস 21 জুন তাৰিখে পালন কৰা হয়। নেক্সট 26 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন? উত্তৰটো হৈছে অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ হৈছে বিশ্বজিৎ দৈমাৰী। 27 নম্বৰ, অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব 1 অক্টোবৰ তাৰিখে অসম পুলিচ দিৱস পালন কৰা হয়। 28 নম্বৰ, সংসদৰ সদস্য হ'বৰ বাবে ন্যূনতম বয়স কিমান হোৱা উচিত? উত্তৰটো হ'ব সংসদৰ সদস্য হ'বৰ বাবে ন্যূনতম বয়স 25 বছৰ হোৱাটো উচিত। 29 নম্বৰ, কোনখন ঠাই বিশ্ব ঐতিহ্য ক্ষেত্ৰ? উত্তৰটো হ'ব কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান বিশ্ব ঐতিহ্য ক্ষেত্ৰ। 30 নম্বৰ, বিশ্ব হাস্য দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব বিশ্ব হাস্য দিৱস 10 জানুৱাৰী তাৰিখে পালন কৰা হয়। 31 নম্বৰ, নিজৰ উদাৰতাৰ বাবে লাখ বক্ষ উপাধি কাক দিয়া হৈছে? উত্তৰটো হ'ব নিজৰ উদাৰতাৰ বাবে লাখ বক্ষ উপাধি দিয়া হৈছে কুতুবুদ্দিন আইবাকক। 32 নম্বৰ, দিন আৰু ৰাতি সমান কোন তাৰিখে হয়? উত্তৰটো হ'ব 23 ছেপ্টেম্বৰ তাৰিখে দিন আৰু ৰাতি সমান হয়। 33 নম্বৰ, গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? উত্তৰটো হ'ব গুপ্ত সাম্ৰাজ্যৰ শ্ৰেষ্ঠ ৰজা আছিলে সমুদ্ৰগুপ্ত। 34 নম্বৰ, ভাৰতীয় বায়ু সেনা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব 8 অক্টোবৰ তাৰিখে ভাৰতীয় বায়ু সেনা দিৱস পালন কৰা হয়। 35 নম্বৰ, বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ কোন? উত্তৰটো হ'ব বৰ্তমান গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হৈছে সুধাংশু ধুলীয়া। যদিহে চেঞ্জ হৈছে তোমালোকে কমেণ্ট বক্সত জনাবা যিসকলে জানা। 37 নম্বৰ, চাপমাৰণ সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীক কোনে যোগদান কৰিছিল? উত্তৰটো হ'ব চাপমাৰণ সংগ্ৰামৰ সময়ত মহাত্মা গান্ধীক বল্লভ ভাই পেটেলে মহাত্মা গান্ধীৰ লগত বল্লভ ভাই পেটেলে যোগদান কৰিছিলে। 37 নম্বৰ, বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰটো হ'ব বিশ্বৰ একমাত্ৰ হিন্দু ৰাষ্ট্ৰখনৰ নাম হৈছে নেপাল। 38 নম্বৰ, ভাৰতৰ কোন শাসক প্ৰথম সোণৰ মুদ্ৰা প্ৰথমে সোণৰ মুদ্ৰা জাৰি কৰা নিয়ম বনাইছিলে? উত্তৰটো হ'ব কুষাণ বংশই। 39 নম্বৰ, অসমত মুঠ কেইখন জিলা ন্যায়ালয় আছে? উত্তৰটো হ'ব অসমত মুঠ 21খন জিলা ন্যায়ালয় আছে। 40 নম্বৰ, ভাৰত ত্যাগ আন্দোলন কিমান চনত আৰম্ভ হৈছিলে? উত্তৰটো হ'ব ভাৰত ত্যাগ আন্দোলন আৰম্ভ হৈছিলে 1942 চনৰ 8 আগষ্ট তাৰিখে। 41 নম্বৰ, ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত নালন্দা বিশ্ববিদ্যালয়ৰ অধ্যক্ষ কোন আছিল? ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত সেই সময়খিনিত নালন্দা বিশ্ববিদ্যালয় আছিল, গতিকে সেই নালন্দা বিশ্ববিদ্যালয়খনৰ অধ্যাপকজনৰ নাম লিখিবলৈ কৈছে। নামটো হ'ব শিলভদ্ৰা। 42 নম্বৰ, জিলা-ই ইলাহী উপাধি কোনে ল'লে? উত্তৰটো হ'ব জিলা-ই ইলাহী উপাধি হৈছিলে বলৱানে। 43 নম্বৰ, গ্ৰন্থ দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব 23 এপ্ৰিল তাৰিখে গ্ৰন্থ দিৱস পালন কৰা হয়। 44 নম্বৰ, থৰ মৰুভূমি কোন দেশত অৱস্থিত? উত্তৰটো হ'ব থৰ মৰুভূমি ভাৰতত অৱস্থিত। তোমালোকে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট নোটছ আৰু PDF বিলাক আমাৰ ফেচবুক আৰু টেলিগ্ৰাম গ্ৰুপতো পাবা, লিংকবিলাক ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে ফ'ল' কৰি ল'বা। 45 নম্বৰ, বিশ্ব সংগীত দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব বিশ্ব সংগীত দিৱস পালন কৰা হয় 21 জুন তাৰিখে। 46 নম্বৰ, অভিৰুচি ক্ৰীড়া দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব অভিৰুচি ক্ৰীড়া দিৱস 3 ছেপ্টেম্বৰ তাৰিখে পালন কৰা হয়। 47 নম্বৰ, এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়া কোন আছিল? উত্তৰটো হ'ব এভাৰেষ্ট আৰোহণ কৰা প্ৰথম অসমীয়াজন হৈছে তৰুণ শইকীয়া। 48 নম্বৰ, ৰাষ্ট্ৰীয় একতা দিৱস কোন তাৰিখে পালন কৰা হয়? উত্তৰটো হ'ব ৰাষ্ট্ৰীয় একতা দিৱস 20 অক্টোবৰ তাৰিখে পালন কৰা হয়। 49 নম্বৰ, ভাৰতৰ কোনখন ৰাজ্যই দেশৰ ভিতৰত সৰ্বাধিক সংখ্যক চন্দন কাঠ উৎপাদন কৰে?
উত্তৰটো হ'ব ভাৰতৰ কৰ্ণাটক ৰাজ্যখনে দেশৰ ভিতৰতে সৰ্বাধিক সংখ্যক চন্দন কাঠ উৎপাদন কৰে। শেষৰ প্ৰশ্নটো কোচবিহাৰৰ প্ৰথম ৰজা কোন আছিলে? উত্তৰটো হ'ব কোচবিহাৰৰ প্ৰথম ৰজা আছিলে লক্ষ্মীনাৰায়ণ। গতিকে এইখিনি আছিল আজিৰ এই ভিডিঅ'টো। তোমালোকে এইখিনি লিখি ল'ব পাৰা বা লিখি নল'লেও যদি কপি কৰিব বিচৰা তোমালোকে ফেচবুক পেজত পাবা, এইখিনি তোমালোকে তাৰ পৰা কপি কৰি ল'ব পাৰিবা।